আৰু জগত হাজৰিকা বলে পুষ্প হেৰাই দাউৰি আহিছিল, কিন্তু ইতিমধ্যে বল আউ জগত হাজৰিকাই তীব্ৰ গতিত এইটো দলি মাৰিছে। চম্পাৰামে মাৰি পঠিয়াইছিল, কিন্তু ইতিমধ্যে তেওঁ আয়ত্ব কৰিব নোৱাৰিলে বলটো। এয়া বনমালী ৰাজকুমাৰ ভৰিত আমি দেখিবলৈ পাইছো। তেওঁ সিফাল সিফাল কৰোঁতে এই বল আউট তেওঁ এয়া আউট দিবলৈ গৈছে। এয়া চম্পাৰাম আৰু বেউলাহাৰীৰ মাজত বল আমি হৰিয়া কৰি থকা দেখিবলৈ পাইছো। জগত হাজৰিকাই পুনৰ বলটো আগলৈ পঠিয়াই দিছে। বল আহি পাইছে শনিৰাম কুমাৰৰ ভৰিত বল। ইতিমধ্যে সোণাৰাম কুমাৰে বলটো মাৰিছিলে, কিন্তু বল খুঁটিৰ পৰা বহু দূৰলৈ গুচি যোৱাত এই মেঘালয় বাল্টিয়ে কোনো ৰকম গলৰ পৰা ৰক্ষা পৰা আমি দেখিবলৈ পাইছো। বল পুনৰ এয়া খেলপথাৰৰ মাজত আমি দেখিবলৈ পাইছো। ৰেফ্ৰী মহোদয়ে দীঘলীয়া হুইছেল মাৰি এইটো আউট বুলি ঘোষণা দিয়া আমি ইতিমধ্যে দেখিবলৈ পালো। এয়া মাৰিছে টকৰি মাৰিছিল, কিন্তু বলটো বহু দূৰলৈ গুচি যোৱাত এয়া আউট দিবলৈ দুজন প্লেয়াৰ আমি আগবাঢ়ি যোৱা দেখিবলৈ পাইছো। ইতিমধ্যে এয়া আউট দিছে মাৰিছিলে, কিন্তু ইতিমধ্যে আৰু জগত হাজৰিকাৰ মাজত এৰিয়া আমি দেখিবলৈ পাইছো, কিন্তু ইতিমধ্যে বল আউট দিছে। এয়া বনমালী ৰাজকুমাৰ ভৰিত বল। এয়া ভুৱন আৰু বনমালী বল দেখিবলৈ পাইছো, কিন্তু ইতিমধ্যে বল বাহিৰত। এয়া আমি সুন্দৰভাৱে মাৰি পঠিয়াইছিলে, কিন্তু জগত হাজৰিকা আৰু চম্পাৰামৰ মাজত বল আৰু ইতিমধ্যে বেউলাহাৰীয়ে আগবঢ়াই নিছিলে, কিন্তু আয়ত্ব কৰিব নোৱাৰাত এয়া জগত হাজৰিকাই সুন্দৰভাৱে বলটো মাৰি পঠিওৱাত এয়া অৰুণাচলৰ আৰু এটা গ'ল হোৱাত আমি ৰেফ্ৰীয়ে দীঘলীয়া হুইছেল মাৰি সেই বলটো আমি চেঞ্জাৰত আনিবলৈ কিবা নিৰ্দেশ দিয়া আমি দেখিবলৈ পাইছো। ইতিমধ্যে লাইন ৰেফ্ৰীয়ে কিবা নিৰ্দেশ দিয়া আমি দেখিবলৈ পাইছো। যেই নহওক এয়া বল সেই সোণাৰাম কুমাৰৰ ভৰিত এয়া আৰু লালুৰ মাজত লাগি হামখুৰি খাই পৰা এই বল পুনৰ অন্য এজনে মাৰি পঠিওৱাত গৈ বহু ওপৰেৰে গৈ ৰাস্তাৰ ওপৰত পৰা আমি দেখিবলৈ পাইছো। ইতিমধ্যে বল লৈ আহিছে জগত হাজৰিকা, বেককিপাৰ জগত হাজৰিকাই সুন্দৰ কৰি ৰাখিছে, আৰু ইতিমধ্যে মাইকা বুঢ়াই মাৰি পঠিয়াইছে এই বলটো বেউলা আৰু ভুৱনৰ মাজত আমি দেখিবলৈ পাইছো। ডিম্বেশ্বৰ আৰু পুনাৰ মাজত আমি ইতিমধ্যে বলটো আউট হোৱা আমি দেখিবলৈ পাইছো। এয়া বল পুনৰ এয়া খেলপথাৰৰ মাজত বল দেখিছো যদিও ইতিমধ্যে গলকিপাৰে বহু দূৰত যোৱা বলটো ধৰিছে, আৰু বনমালী ৰাজকুমাৰে এই বলটো মাৰি পঠিয়াইছে। এতিয়া মোৰ সহপাঠী মাননীয় মতিৰাম বৰাক মাইক্ৰফোন আগবঢ়াইছে। ধন্যবাদ জেনেৰা। এয়া সুন্দৰভাৱে আজিৰ বতৰত এই বিহুৰ বতৰত সুন্দৰভাৱে খেলা পৰিচালিত হৈ আছে। এয়া হানিকাই সুন্দৰভাৱে বলটো লৈ গৈছিল, কিন্তু আয়ত্তত আনিব নোৱাৰিলে। এয়া দেখিছো এয়া কৰ্ণাৰ নাই আউট দিবলৈ গৈছে। এয়া মুক্তেশ্বৰ গলকিপাৰ কলিতাই সুন্দৰভাৱে বলটো আয়ত্তত আনিব খুজিছিলে, কিন্তু গলপোষ্টৰ অকণমান বাহিৰলৈ গুচি গ'ল। এয়া সুন্দৰভাৱে ৰেফাৰীয়ে কিবা নিৰ্দেশ দিয়া দেখিছো। সুন্দৰভাৱে ৰেফাৰীয়ে কিবা নিৰ্দেশ দিয়া দেখিছো। বলটো বহুত আঁতৰলৈ আনিছে। এতিয়া এবাৰ সুন্দৰভাৱে নিৰ্দেশনা দিয়া দেখিছো। এয়া
বেকিবাৰ মাইছা ডেকাই সুন্দৰভাৱে বেক মাৰিবলৈ গৈছে এয়া এয়া তেখেতে খেলপথাৰৰ মাজলৈ সুন্দৰভাৱে দীঘলীয়া কি কৰে বলটো আয়ত্ত হৈছে হানিকায়ে মেঘালয়ৰ হানিকায়ে সুন্দৰভাৱে বলটো লৈ গৈছে এয়া সন্ধিকুমাৰ মাইছা পেলাই দিলে সুন্দৰ সম্ভৱ সুন্দৰভাৱে লৈ গৈছে সম্ভৱ দেখা লৈ গৈছে কিন্তু আয়ত্তত আনিব নোৱাৰিলে এয়া দেখিবলৈ পাইছো আউট মাৰি গুচিছে এয়া সম্পাদিকাৰ বল মাধৱ ডেকা সুন্দৰ বল লৈ যাই আছে সুন্দৰভাৱে বল লৈ যাইছে এয়া দ্বন্দ্ব চহৰীয়াই দীঘলীয়া আউট দি পঠিয়াইছে দুৰ্ভাগ্যবশত চম্পাৰণ ডেকাই সুন্দৰভাৱে এটা বল পাইছিলে কিন্তু গ'ল দিব নোৱাৰিলে এয়া মাধৱ ডেকাই বেকিবাৰ মাধৱ ডেকাই সুন্দৰভাৱে বলটো মাৰি পঠিয়াইছে দুৰ্ভাগ্যবশত গ'ল দিব নোৱাৰিলে এয়া সুন্দৰভাৱে বল লৈ গৈছে সুন্দৰভাৱে বল লৈ গৈছে এয়া পাগৰি পৰা আকৌ সুন্দৰভাৱে এয়া দণ্ড খাই সুন্দৰভাৱে বলটো আয়তত আনিব নোৱাৰিলে কিন্তু এফালে নহ'লে কিবা নিৰ্দেশ দিয়া দেখা পাইছো আউট দিবলৈ তেখেতে নিৰ্দেশ দিছে এয়া হানিকায়ে সুন্দৰভাৱে আউট দিবলৈ গৈছে এয়া চকু গাই সুন্দৰভাৱে বলটো আয়তত আনি আছে সুন্দৰভাৱে বলটো লৈ গৈছে লৈ গৈ আছে এফালে নহ'লে নিৰ্দেশ দিয়া দেখিছো সুন্দৰভাৱে আউট দিবলৈ গৈছে জগত হাজৰিকা দীঘলীয়া কৰি আউট মাৰি পঠিয়াইছে এই ভদ্ৰেশ্বৰ বলটো আয়তত আনিব নোৱাৰিলে এয়া মাধৱ ডেকা সুন্দৰভাৱে বলটো লৈ গৈছে কিন্তু আয়ত্তত আনিব নোৱাৰিলে এয়া বেক মাৰিবলৈ গৈছে মাইছা ডেকা আজিৰ এই পূব বৈৰাগীপাৰা আৰু পশ্চিম মহিলাপাৰাৰ সৌজন্যত অনুষ্ঠিত মেঘালয় আৰু অৰুণাচলৰ ফুটবল খেল ইতিমধ্যে চলি আছে এয়া সুন্দৰভাৱে বল লৈ গৈছে আমি জগদীশ শৰ্মাক দেখিবলৈ পোৱা নাই তেখেত হয়তো দুৰ্বল হৈ গৈছে এয়া হানিকাই সুন্দৰভাৱে বল লৈ যাই আছে তকলকাই সুন্দৰভাৱে বল লৈ যাই আছে এয়া বোলাকাই বল আয়ত্তত আনিব নোৱাৰিলে এই আউট দিবলৈ গৈছে বনমালী ৰাজখোৱা এয়া চম্পাডেকাই বল পাইছে I'm